নমস্কাৰ সকলোলৈকে। এয়া দেখিছেনে কেনেকৈ ইমান ধুনীয়াকৈ এয়া ফুলজোপা তুলসী গছৰ দুটা ডালৰ মাজৰ পিনে এয়া ফুলপাহ আহি গ'ল। কিমান ভাল লাগিছে দেখিবলৈ। ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে, দেখিবলৈ কেনেকুৱা এটা ভাল লাগিছে নহয়। তাকে বোলে এটা ভিডিঅ' কৰোঁ। আৰু গোটেই কেইজোপা ফুলেই মানে ইমান ধুনীয়াকৈ ফুলিছে নহয়, দেখিছেনে। এয়া ইমান ভাল লাগিছে। ইয়াত টেঙা গছৰ মাজতো মানে ডালটো এনেকৈ আহি দিছে। ইয়াত টেঙা গছৰ মাজলৈ আহি দিছে। টেঙা গছৰ মাজৰ পিনে এয়া ডালটো কি ভাল লাগিছে দেখিবলৈ, দেখিছেনে। মৰম লাগিছে দেখিবলৈ। এজোপা কিমান ধুনীয়া ফুলিছে আৰু দুদিনমানৰ পিছত মৰহি যাব। গতিকে বহুত দুখে লাগে আৰু ফুলবোৰ এনেকৈ ফুলি থাকিলে কিমান মৰম লাগে দেখিছেনে। বিহুলৈ আৰু এসপ্তাহ আছে, হয়তো নাথাকিবই চাগে বিহুলৈ। ইমান ধুনীয়াকৈ ফুলি আছে নহয়। এপাহে এয়া ফুলিছে, কি মৰম লাগিছে।